ৰঙিয়াৰ দুই ভাতৃৰ ব্যতিক্ৰমী পদক্ষেপ চাকৰি পিছত নদৌৰি স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ৰঙিয়াত আৰম্ভ কৰিলে এক বিশেষ ব্যৱসায় PN ড্ৰাই ক্লিনিং এণ্ড লণ্ড্ৰী। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। ভালে পাইছে সকলোকে আহিবৰ কাৰণে আহ্বান কৰিছোঁ। আহি কেনে কাপোৰ ধোৱা মেলা ইয়াত কৰিব পাৰিব। গোটেইখিনি ইয়াত কাম ভালেই। ৰঙিয়া হাইৱে চকৰ নিচেই সমীপত অৱস্থিত PN ড্ৰাই ক্লিনিক এণ্ড লণ্ড্ৰী হৈছে এক বিশেষ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ সময়ৰ বৰ নাটনি। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। মই ইয়াত প্ৰথম ময়ে থোৱাদৰে হৈছে, কাম কৰাৰ পিছতে মই দিবাদিনবাৰ দিলোঁ। কিন্তু বৰ ভাল লাগিছে আৰু মানে ইয়াত ডিচিপ্লিন দিওঁ মানে আৰু পেকিং চেকিং ধুনীয়াকৈ দিয়ে আৰু ইয়াতো খুব কম ৰিজনেবল আৰু ময়ো মানে যিখিনি পাইছোঁ ভাল লাগিছে আৰু আপুনি কাপোৰ দিয়াৰ আগত যেনে আছিল পিছত কিবা সাল সলনি হৈছে? নাই বহুত ভাল পাইছোঁ, বহুত ভাল। মই বহুতো আগতে দিছিলোঁ। আপোনাৰ মোৰ দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন কাপোৰ বেগ, কম্বল, জোতা আদি নিমিষতে ধুই দিয়াৰ লগতে কাপোৰত থকা পুৰণি দাগ গুচাই দিব PN ড্ৰাই ক্লিনিং এণ্ড লণ্ড্ৰীয়ে। আপোনাৰ ধুব লগা কাপোৰো ঘৰৰ পৰা সংগ্ৰহ কৰি লৈ যাব PN ড্ৰাই ক্লিনিং এণ্ড লণ্ড্ৰীয়ে। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম। তাত মই PN ড্ৰাই ক্লিনিং এণ্ড লণ্ড্ৰী ৰঙিয়াৰ পৰা কৈছোঁ। ক'ত অৱস্থিত হয়? আমাৰ ৰঙিয়া হাউচ চকতে মানে অটো ষ্টেণ্ডটো যে আছে টেম্পো ষ্টেণ্ডৰ ঠিক সন্মুখত। কি কি কাপোৰ আপোনালোকৰ ইয়াত ধোৱায়? আমাৰ সকলো কাপোৰে কৰা যায়, পাট মুগা হওক, ব্লেংকেট হওক। কিবা ৰেহাই মূল্যৰ ব্যৱস্থা আছেনে? মানে জোতা কৰা যায়। ৰেহাই মূল্য মানে ধৰক বেছিকৈ যদি দিয়া যায় মানে মিনিমাম 5 যোৰা যদি হয় তেতিয়া আমি ৰেহাই দিওঁ। এযোৰ কাপোৰতো ৰেহাই আৰু দিয়াটো সম্ভৱ নহয়। কাপোৰসমূহ ধোৱাৰ পিছত কাপোৰ কিবা ডিছকালাৰ বা ৰং যাৱাৰ কিবা আছে নেকি? এতিয়ালৈকে তেনেকুৱা হোৱা নাই। কাষ্টমাৰ যিখিনি পাইছোঁ মানে ভালে ফিডবেক পাইছোঁ, মানে এতিয়ালৈকে হোৱা নাই তেনেকুৱা। আগলৈ নোহোৱাৰ মানে এটা প্ৰতিশ্ৰুতি আছে আৰু আমাৰ পাৰালৈকে চেষ্টা কৰিম। ৰঙিয়াবাসী ৰাইজক কি ক'ব? আহক, তেখেতসকলে আহক। ৰঙিয়াত এনেকুৱা এটা আমি আৰম্ভ কৰিছোঁ, আমাক বিশ্বাস এটা কৰি লওক। সেই বিশ্বাসটো আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ প্ৰতিষ্ঠান খোলাৰ সময় কেতিয়া? কোনদিনা খোলাই থাকে? কোনটো আমাৰতো সময়ত? গোটেই বাৰতে খোলা যায়। কেৱল বুধবাৰে আমি দিনত 3টা বজাত বন্ধ কৰোঁ। বাকী বাৰত ৰাতিপুৱা 10:30 পৰা 7টালৈকে। এতিয়া 7টালৈকে আছে, কিন্তু ক্ৰমান্বয়ে আমি বঢ়াই দিম টাইমটো। কাপোৰসমূহ দিয়াৰ কিমান সময়ৰ ভিতৰত আপোনালোকে গ্ৰাহকক কাপোৰ ৰিটাৰ্ণ কৰে? ধৰক মাজত 2টা দিন। আপোনালোকক যদি যোগাযোগ কৰিব লগা হয় কেনেকৈ যোগাযোগ কৰিব? নম্বৰ এটা দিয়া আছে 8638998228। আমাৰ ৰঙিয়া বুলি নহয়, আমাৰ ৰঙিয়াৰ উপৰিও চাংচাৰিতো আছে আমাৰ এটা, তাত মেচিন চেচিন গোটেইখিনি তাত হেৰি কৰা আছে। গতিকে আমি ৰঙিয়াবাসীৰ কাৰণে সুবিধাৰ অৰ্থে আমি ৰঙিয়াত এটা নতুনকৈ খুলিছোঁ। আজি বেছি দিন হোৱা নাই, আমাৰ যোৱা এমাহ হোৱাই নাই আমাৰ। বৰ্তমানলৈ গ্ৰাহকৰ সঁহাৰি কেনে পাইছে? বৰ্তমানলৈকে গ্ৰাহকৰ সঁহাৰি ঠিকেই পাইছোঁ। ভালদৰে হয়তো গ্ৰাহকখিনি গমো পোৱা নাই, বহুতে গম পোৱা নাই, কিন্তু যিকেইজনে আহিছে তেখেতসকলে ছেটিছফাইড হৈছে, ভাল পাইছে। আপোনালোকৰ ছাৰ্ভিচটো আমি যিখিনি পাৰালৈকে আমি ভাল কৰিছোঁ আৰু তেখেতসকলেও ভাল পাইছে। এই সংবাদ মাধ্যমৰ যোগে, আপোনালোকৰ যোগে ৰঙিয়াবাসীৰ কাৰণে মানে এইটো জনাব বিচাৰিছোঁ যে আপোনালোকে আহক। এই মানে নিউজটো পোৱাৰ পিছত আপোনালোকে আহক, আমাৰ ইয়াতে চাওক কামখিনি কৰি কেনেকুৱা পায়। আমিতো ভালে কৰিম, চেষ্টা কৰিম ভাল হেৰি দিবৰ কাৰণে। গতিকে আমাৰ আহক PN ড্ৰাই ক্লিনিং এণ্ড লণ্ড্ৰী, ৰঙিয়া ঠিক হাউচ চকত অটো ষ্টেণ্ডৰ সন্মুখত।